হেল্ল' ফ্ৰেণ্ডছ, মই তুলিকাই মোৰ চেনেল দ্য একলেক্টিক মাইণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অতি সহজতে পাই যায়। এতিয়া আহোঁ আমি ভিডিঅ'টো চাওঁ। হেল্ল' ফ্ৰেণ্ডছ, মই আজি এটা ইভিনিং নাস্তা বনাবলৈ লৈছোঁ, যাৰ বাবে আমাক লাগিব এগিলাচ চাউল আৰু 1 কাপ দৈ। এই চাউলখিনি মই 2 ঘণ্টামান আগতে তিয়াই থৈ দিছিলোঁ আৰু এতিয়া এইখিনি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত দি ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া মই ইয়াত দৈখিনি দি দিছোঁ আৰু মই ইয়াত এতিয়া 3 চামুচ চেনি লগতে হাফ চামুচ নিমখ দি দিছোঁ। এতিয়া মই এইখিনি আকৌ এবাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত দি গ্ৰাইণ্ড কৰি ল'ম। এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া মই ইয়াত আধা টি চামুচকৈও কম বেকিং পাউডাৰ দি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। বেটাৰখিনি মই এনেকুৱাকৈ ৰাখিছোঁ যাতে এইটো বেছি গোটাও নহয় আৰু পনীয়াও নহয়। মই গেছত এখন পেন দিছোঁ আৰু ইয়াত তেলখিনি দি গৰম হ'ব দি দিছোঁ। এতিয়া মোৰ তেলখিনি গৰম হৈ গ'ল। মই ইয়াত ৰিফাইন ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মই ইয়াত মোৰ বেটাৰটো বহুৱাই দিম। মই এতিয়া এনেকুৱা চেপতে বনাই যাম। এইটো মই সম্পূৰ্ণ গেছটো ল' হিটত ৰাখিছোঁ। এতিয়া মই এইটো চাইড লুটিয়াই দিলোঁ। আৰু আপোনালোকে দেখিছে এইখিনি ইফালে হৈ গৈছে কমপ্লিট। এতিয়া মোৰ এইটো হৈ গ'ল, দেখিছে আপোনালোকে, আৰু মই এনেদৰে বাকীবোৰো বনাই যাম। একেদৰে মোৰ বাকীবোৰো বনোৱা হৈ গ'ল আৰু মই ইয়াত বহুতকেইটা চাইজত বনাইছোঁ। আপোনালোকৰ যেনেকুৱাকৈ মন তেনেকুৱাকৈ বনাব পাৰে। এতিয়া দেখিছেনে কিমান সহজ আৰু কম সময়তে হোৱা এটা নাস্তা, যিটো আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্ট বা ইভিনিং চাহৰ লগতো জুতি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। থেংক ইউ।